Welcome. Hello guys, welcome back to my YouTube channel. আপোনালোকক সকলোকে মই এইটো স্বাগতম জনাইছো। আজি খানা খোৱা পাৰ্টি হ'ব। আমাৰ ধৰপতি ভাই। আজি খানা খোৱা পাৰ্টি হ'ব আজি। আজি আছে মানে আমাৰ মোৰ লগৰ এজনৰ বাৰ্থডে আছে। তো আমি বাৰ্থডে এটা খানা খাম বুলি ভাবি আছো। সবাই কেক চেক গোটেইখিনি লৈ আহিল আমি ইয়াত আহি পালো জেগাত। এতিয়া আমাৰ খানা খোৱা পাৰ্টি হ'ব। গাইজ আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব একদমেই নাপাহৰিব। চাই থাকক ভিডিঅ'টো। আমাৰ ধা কৰি আছে, চুকাব লাগিব ন, পুৰা চুকাব লাগিব, ব্ৰইলাৰ কাটিব লাগিব, চুকা কৰি আছে, পুৰা চুকাব লাগিব। আমাৰ প্ৰথম কাৰ্যসূচী হ'ব আমাৰ কেক কাটা। এতিয়া আমি কেক কাটিম। এতিয়া প্ৰথম কাৰ্যসূচী ইয়াৰ ভিতৰত ঘৰত নাযাবি দেই, বাহিৰত কি আছে নিজৰ বেকগ্ৰাউণ্ড যাব নালাগে। এতিয়া লাইটিং অন কৰি দে, লাইটিং। লাইট আ গয়া। এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী হ'ব কেক কাটা। এতিয়া কেক কাটাব ইয়াত। বাৰ্থডে আমাৰ কেক আহি গ'ল। এক্সপ্ৰেছন আমাৰ বাৰ্থডে কেক কাটিব পৰা এক্সাইটেড হৈ আছে মানে। দেখিছনে? Start. Happy birthday to you. Happy birthday, Vikram. Happy birthday to you. লোকচান নকৰিবি, কিনি আনিছো। লোকচান কৰিব নালাগে। আজি মোৰ বিশেষ দিনটো আৰু মানে এনেকৈ এটা আয়োজন কৰি দিয়াৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ লগৰ মানে ইমান আপোনালোকে মোক ভাল পায়, সেইটো কাৰণে মোৰ আপোনালোকৰ আগত মই কৃতজ্ঞ হৈ থাকিম। এই কেক চেক খাই দিলো আৰু মানে এতিয়া নেক্সট কাৰ্যসূচী আমাৰ আগবাঢ়িছো। নেক্সট কাৰ্যসূচী লৈ এতিয়া খোৱা বোৱা মাংসৰ পিনে আগবাঢ়িছো। মাংস চফা কৰা, খোৱা মেলা খাই দিলো। লাগি গৈছে আৰু এতিয়া ভিডিঅ' বনাবলৈ পোৱাৰ পাছত। আজিকালি কৈছে মানে ভিডিঅ' বনাব মন নাযায়, মানে বৰিং লাগি যায়, মানে আমনি লাগি যায় আৰু কি হৈছে জানো। সেই এতিয়া নেক্সট কাৰ্যসূচী আমাৰ যি কি নক বাৰু এইটো থৈ দিয়ক। যিকিনো এতিয়া আমাৰ নেক্সট ইপিনে আমাৰ চফা কৰি আছে, আমাৰ ৰবিবাৰ চফা কৰি আছে। ব্ৰইলাৰ এটা লৈছোঁ আৰু যেনে তেনে বল আমাৰ চফা কৰা আছে ইয়াত। আমি নিজে কিবা বেলেগৰ পৰা আমি মাংস নিকিনো, নিজে আছে। অলপ চাটনিৰ কাৰণে আৰু এইটো ভাতৰ কাৰণে এনে বনা হৈ আছে। এইটো মাংস কাটা হৈ গ'ল মানে এইটো মাংস আৰু ফুল হৈ গৈছেতো, থাকি গৈছে, জেগা জোৰা নাই, সেইকাৰণে দুবাৰ বনাম বুলি ভাবিছো। দুবাৰ এইটো আমাৰ ৰান্ধনি আৰু মানে তোমাৰ কম খৰচে বাৰ্থডে পাৰ্টি বনাইছো নাই, মানে আনৰ বনোৱাটো খাবলৈ যোৱাতকৈ নিজে বনাই খিনি খোৱাই মজাই বেলেগ। আৰু কম খৰচৰ বাৰ্থডে কম খৰচ কেনেকৈ কৰিব লাগে। এতিয়া আমি এইটো কম খৰচত কৰি আছো মানে বাৰ্থডে। আমি এনে বেলেগ জেগা তেগা নাযাওঁ মানে, নিজে ইয়াতে আৰু বেলেগ জেগালৈ গ'লে মুক্ত মনেৰে ক'বই নোৱাৰে। আমাৰ ইয়াত মুক্ত মনেৰে যি মন যায় ধুনীয়াকে ভাত এসাঁজ খাম। আমি ফাইনেলি বাৰ্থডে আমি গিফ্ট দিলোঁ। এতিয়া এবাৰ গিফ্ট পাই অনুভৱ কেনেকুৱা? অনুভৱ কি ক'ম আৰু, ইমান ভাল লাগিছে নহয় আজি বিশেষ। আজি মোৰ দিনটো এনেকৈ বিশেষ কৰি তোলাৰ কাৰণে চাওকচোন এইটো কি দিছে। চাওঁ মই জুম কৰি দেখাই দিম ৰ। পঢ়ি দে বিক্ৰম ভাই, 21 বছৰীয়া জন্মবৰ্ষৰ উপলক্ষে তোমালৈ এই উপহাৰ। প্ৰম ৰবি কুমাৰ দলে, কৰুণা পেগু, বিজয় দৈমাৰী, দীপক লাগাচু, ধনপতি দলে এন লক্ষীনাৰায়ণ লাগাচু। So sweet. Thank you. Oh, thank you. আৰু এইপিনে যাওঁ। Thank you. Welcome. আমি ফাইনেলি বহি দিলোঁ আৰু জেগাত এইপিনে বহি দিলোঁ। এতিয়া খোৱা বোৱা লাষ্ট আমাৰ কাৰ্যসূচী আজি। আৰু চাহ আমি কল খাইছোঁ, চাহ কল পাতত খাইছোঁ।
এই চব্জি লগা ঐ সোনকালে